কুৰাণ শৰীফত খুদাই লিখিছে বেহেস্তৰ ঘৰবোৰ আমালৈ সাজিছে। কুৰাণ শৰীফত খুদাই লিখিছে বেহেস্তৰ ঘৰবোৰ আমালৈ সাজিছে। আসসালামু আলাইকুম ওরহমতুল্লাহি ওবরাকাতুহ। মই ইউসুফ আলী, আপোনালোকে চাই আছে ইউসুফ আলী ব্লগ। আজি মোৰ লগত আছে আমাৰ এটা কণমানি মাইনাই আজি এটা ধুনীয়া কি গাব, গজল গাব। ধুনীয়া গজল এটা আমাক শুনাব। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব, নিশ্চয় ভাল লাগিব, আৰু ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰি আগলৈ পहुঁচাই দিব। আসসালামু আলাইকুম ওৰহমতুল্লাহি ওবৰাকাতুহ। আজি মই এটা গজল গাবলৈ আহিছোঁ। অ ভাই মমিন, কৰা যেন খুদাৰ কাম, দুজুখত কষ্ট বেহেস্তত আৰাম, মিছা কথা নিয়ৰৰে পানী, মৰিলে লৈ যাব দুজুখলে টানি। কুৰাণ শৰীফত খুদাই লিখিছে বেহেস্তৰ ঘৰবোৰ আমালৈ সাজিছে। কুৰাণ শৰীফত খুদাই লিখিছে বেহেস্তৰ ঘৰবোৰ আমালৈ সাজিছে। বেহেস্তলৈ যাওঁতে দৰজাৰ ওপৰত লিখা থাকিব কলিমা তৈয়ব, সেয়া কলিমা পঢ়িবা যেতিয়া দৰজা খোলা হ'ব তেতিয়া। নেকিৰ বান্দা যিজন হ'ব বিজুলী নিচিনা পাৰ হৈ যাব। নেকিৰ বান্দা যিজন হ'ব বিজুলী নিচিনা পাৰ হৈ যাব। গুনাহগাৰ বান্দা যিজন হ'ব পুলচিৰাত পাৰ হওঁতে